এই ভিডিঅ' ক্লিপটো আজিৰ পৰা 1.5 বছৰমান আগৰ হয়। মোৰ তেতিয়া 30-35টামান গাহৰিৰে মানে এটা ফাৰ্ম আছিলে। তলতে পৰি তো সিহঁতক দানা খুৱাবৰ কাৰণে মই কচু কাটি আনি সিজাই থকা এটা ভিডিঅ' ক্লিপ মোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল। তেতিয়া মই মিলৰ পৰা চাউল আনি কচু কাটি এনেকৈ দানা সিজাই সিহঁতক খুৱাইছিলোঁ। গাহৰি বহুত এসোপা আছিল। তো এতিয়া মোৰ ফাৰ্মখন এতিয়া আছে কি নাই গাহৰিবিলাক, তো সেইটো আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত মই শ্বেয়াৰ কৰিম। তো এইবোৰ সিহঁতক দানা সিজাবৰ কাৰণে খৰি কাটি থকা ভিডিঅ' বনাইছিলোঁ জুই জ্বলাবৰ কাৰণে। এয়া ছাগলীজনী চাওকচোন, ইমান ধুনীয়াকৈ মৰম লৈছে। চাওঁ মুখখন অকণ চাওঁ। ৱাও, ধুনীয়া লাগিছে। বিষাই